हेलो एवरीवन स्वागतम जनाइছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈকে ড্ৰেছটো দেখি গম পাইছে চাগে আজি আহিছোঁ পথাৰলৈ নভুই আৰু চহৰৰ নিজৰ ঘৰ নহয় বাৰু পথাৰত কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম আৰু ৰুই থাকোঁতেতো দেখুৱাব নোৱাৰোঁ বাৰু বহুতে চাহ খাওঁতে ভাত খাওঁতে দেখুৱাই থাকিম আৰু গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ढेर खासा चाह देखुৱাই দিয়ক আকৌ এইফালে গৃহস্থনীয়ে এইফালে চাই দিয়া তাক ইমান ধুনীয়া মিঠা চাহপান দিছে আকৌ আজি প্ৰথম ন বছৰলে কিমান ভাল হয় নেকি খেতি কাৰণে কামুৰি খাই দে আকৌ খাই দে বাবা নেদাওঁৱেই নহয় সেইকাৰণে নিজে খেতি কৰি লৈছোঁ অহা বছৰকে পথাৰতে নেনাম খেতিয়ে নকৰোঁ এখন ঠিক কৰি লওঁ খাব নালাগে আৰু বা বেয়া ৰুইছে দেই একদম পাৰিছে তিনিশ টকা দি দিব নি ভালেই হ'ল আজি তেতিয়াহ'লে 300 টকা পাওঁ আহি আছোঁ পথাৰৰ পৰা ঘৰ পালোহিয়ে বাৰু আজি বহুত গৰম পালো চাই আছিলা নি মোক মই টিকলিয়ে মোক দেখি একেবাৰে ৰাস্তালৈ লমাই গৈছে চাই আছিলা নি মোক দেউতাকো কেনেকুৱা এতিয়া গা পা ধুই লওঁ তাৰপৰা আকৌ লগ পাম এতিয়া গা পা ধুই আহিলোঁ আহি গছৰ তলত বহি আছোঁহি ইমান গৰম মানে ফেনেও গৰম গৰম হাৱাহে মাৰিছে সেইটো কাৰণে গছৰ তললৈকে গুচি আহিলোঁ আৰু ব্লগটো আৰম্ভ কৰিলোঁ যেতিয়া ৰাতিলৈকে কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু কেনে লাগিলে জনাবলৈ নাপাহৰিব আচলতে ভাবিলোঁ এষাৰ কথাও কওঁ এইখিনিতে আপোনালোকক মানে বহুত দিনৰ সপোন আছিল ইউটিউব চেনেল এটা খোলাৰ কিন্তু কিমানখিনি কি কৰিব পাৰিছোঁ নাজানো আচলতে এতিয়ালৈকে জনাও নাই ভালদৰে ক'বলৈ গ'লে লাজো লাগে মানে এনেদৰে মোবাইলটো লৈ কিবা কিবি কৈ থাকিবলৈ তথাপিও যিমানখিনি পাৰোঁ কৰিছোঁ কিন্তু আপোনালোকৰ ছাপোৰ্ট লাগিব আপোনালোকৰ সহায় অবিহনে মই একো কৰিব নোৱাৰোঁ গতিকে কিবা যদি ভুলো হয় আপোনালোকে শুধৰাই দিব বুলি আশা ৰাখিলোঁ আৰু যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যাবলৈ সহায় কৰিব আৰু ইমানেই আৰু কিনো ক'ম তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া 4 বাজিল দেখিছেনে বাৰু ৰ'দটো এতিয়াও কমাই নাই ৰাতিপুৱা 6 বজাতে পথাৰলৈ ওলাই যোৱা বুলিহে এঘণ্টামান জিৰাবলৈ সময় পালোঁ আৰু এয়া আমাৰ পথাৰত আছিল জাতিবাঁহ বাৰু জাতিবাঁহৰ গাজ কেইটামান দেখি আছিলোঁ মানে এইবাৰ অকল বাঁহৰ গাজ এবাৰহে খোৱা হৈছে খাবলৈ মন গৈ আছিলে সেইকাৰণে বোলো বাঁহ গাজ কেইটাকে কাটি আনো ৰাতি সাজৰ কাৰণে
এতিয়া গাহৰি দানা দি আছিলোঁ, ভাবিলোঁ এইখিনিতে ভিডিঅ' এটা কৰি দিওঁ। এনেই বাৰু এওঁৱে দিয়ে দানা বেছিকৈ, মই দিবলৈ নাপাওঁৱে আচলতে। আজি এওঁ ঘৰত নাই, পথাৰত হাল বাই আছে, ঘৰৰ পথাৰতে হাল বাই আছে বাৰু। সেইটো কাৰণে আজি ময়ে দি দিলোঁ। তেওঁ অহা দেৰিও হ'ব চাগে, দেৰি মানে গধূলিয়ে হ'ব চাগে আৰু অহা, সেইটো কাৰণে ময়ে দি দিলোঁ। আৰু এইখিনিতে এটা কথা কওঁ, আচলতে ভিডিঅ'বোৰ কৰি দিবলৈ মোৰ কোনো নায়েই, যিমানখিনি পাৰোঁ নিজে নিজেই কৰোঁ মই। সেইটো কাৰণে চাগে ভিডিঅ'বোৰ ইমান ভাল নহ'বও পাৰে। ভিডিঅ'বোৰ কৰি দিয়ে বাৰু কেতিয়াবা, কিন্তু মই সময় পালে কেতিয়াবা তেওঁ সময় নাপায়, আৰু তেওঁ সময় পালে মোৰ সময় নিমিলে, সেনেকুৱা নিচিনা হয়। তথাপিও যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব দেই। বাতিকে খাইছোঁ। এতিয়া ৰাতিৰ সাজৰ যোগাৰ কৰি থকা সময়কণো আপোনালোকৰ আগত দেখাই দিলোঁ। কেমেৰাটো লাইটটোৰ ফালে হোৱাৰ কাৰণে আন্ধাৰ হ'ল, তথাপিও শ্বেয়াৰ কৰিলোঁ। আৰু একো দেখুৱাই নাথাকোঁ বুলি ভাবিছোঁ, কাৰণ পথাৰলৈ যোৱা বহুত ভাগৰ লাগিছে। যিমান ভাগৰ লাগিলেও বোৱাৰীগৰাকীয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব নহয় জানো। সেইটো কাৰণে সোনকালে ৰন্ধা বঢ়া কামবোৰ কৰি সকলোকে খুৱাই বুৱাই নিজেও খাই বৈ সোনকালে শুই দিওঁ বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল বা বেয়া যেনেকুৱাই নালাগক আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে।